অসম গোৰ্খা সন্মিলনৰ যি মহাধিৱেশন আহি আছে সেইটো ঐতিহাসিক নিকাশী যাক আমি সাংস্কৃতিক ধৰোহৰ ৰূপে আমি জানো অসমৰ যিখিনি সাংস্কৃতিক জগত আছে সেই জগতত বেছিভাগ ব্যক্তিয়ে নিকাশীৰ পৰা প্ৰতিনিধিত্ব কৰে সেই গতিকে আমি ইয়াত আহিছোঁ মহাধিৱেশন আছে মহাধিৱেশনটো সফল হ'ব লাগে সেই গতিকে মই এটা আহ্বান কৰিব বিচাৰিছোঁ যে অসমৰ থকা 30 লক্ষ গোৰ্খাই এই মহাধিৱেশনটো সফল ৰূপে পাৰিত কৰিব লাগিব লগতে মই সকলো জাতি জনগোষ্ঠীক আহ্বান কৰিছোঁ যে মহাধিৱেশনত যাতে সকলো জাতি জনগোষ্ঠীয়ে ইয়াত সম্পূৰ্ণৰূপে সহায় সহযোগ কৰে সেইটোৱে আমি অসম গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহ্বান জনাব বিচাৰোঁ এই বিষয়টোতো আপোনালোকক মই বহুবাৰ ক'লোৱে যে সব আমাৰ জাতীয় সমস্যা যিখিনি আছে সেইখিনিক লৈ আমি সম্পূৰ্ণৰূপে আমি কাম কৰি আছোঁ বিভিন্ন সমস্যা আছিলে সমস্যা দুই এটা সমস্যা সমাধানো হ'ল দুই এটা সমস্যা আছে এতিয়াও সেই সমস্যাখিনিক লৈ আমি আগবাঢ়ি আছোঁ সেই গতিকে বাকী যিখিনি সমস্যা আমাৰ আছে বিশেষকৈ আমাৰ দাবীসমূহৰ ভিতৰত যিখিনি দাবী এতিয়ালৈকে ৰৈছে সেইটো আমি অসম চৰকাৰৰ লগত নিশ্চয় ওচৰৰ দিনকেইটাত আমি আলোচনা কৰিম বিশেষকৈ গোৰ্খা ছাত্ৰ সন্থাৰ এটা মুখ্য দাবী আছে যে গোৰ্খা অট'নমাছ কাউন্সিল মৰাণ মটক আৰু কোচ ৰাজবংশীক যোৱাবাৰ গোৰ্খা অট'নমাছ কাউন্সিল দিলে আমি আদৰণি জনাইছোঁ এবাৰ 2024 চনৰ এমপিৰ ইলেকশ্যনৰ আগে গোৰ্খাসকলকো ইয়াত থকা খিলঞ্জীয়া গোৰ্খাসকলক অট'নমাছ কাউন্সিলটো দিব লাগিব মুখ্যমন্ত্ৰীক মোৰ এটাই আহ্বান আৰু অসমৰ মুখ্যমন্ত্ৰীও আমাক লৈ পজিটিভলি তেখেতে চিন্তা কৰি আছে চাওক ৰাজনৈতিকভাৱে আজি আমি যেনেকৈ প্ৰতাৰিত হৈ আছোঁ বিশেষকৈ ৰাজনীতিৰ ক্ষেত্ৰত গোৰ্খাসকলৰ অসমত এটা বিশেষ অৱদান আছে সেইকাৰণে যদি গোৰ্খা অট'নমাছ কাউন্সিল দিয়ে তেতিয়াহ'লে আমাৰ যিখিনি ৰাজনৈতিক সমস্যা আছে সেইখিনি আমি নিজে শেষ কৰি ল'ব পাৰিম লগতে বিভিন্ন কাউন্সিল দিয়া ধৰক যিখিনি গৰীব শ্ৰেণীৰ ব্যক্তিসকল আছে তেখেতসকল আমি মূল সমাজলৈ লৈ আহিব পাৰিম সেইটোৱে অট'নমাছ কাউন্সিল পোৱাটো হ'ল একমাত্ৰ আমাৰ এইটো মুখ্য দাবী আৰু অট'নমাছ কাউন্সিলটো হ'ল গোৰ্খাসকলৰ প্ৰাপ্য অধিকাৰ এটা সেই গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি আহ্বান জনাওঁ অনতিপলমে গোৰ্খাসকলক অট'নমাছ কাউন্সিল ঘোষণা কৰিব লাগে 2022-2023 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि बेंटलाव थानाय मोनसिम सिब्राय इंलिश स्कुलाव नार्सारिनिफ्राय थाखो 8 सिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो बे फरायसालियाव हौवासा आरो हिनजावसाफोरनि आलादायै थानायनि राहानि थाखाय हस्टेलनि खाबु दङ गोजौ सोलोंथाइ लानाय रोंगौथि गोनां आरो मोजां फोरोंथाइ मोननाय फोरोंगिरिफोरनि गेजेरजों बे स्कुलाव फरायसाफोरनो सोलोंथाइ होनाय जायो Computer and Science Laboratory, Games and Sports, Physical Education, Smart Class, Art and Music Class, Coaching आरो टिउसननि खाबुखौ बे स्कुलाव मोननो हागोन गोग्गो आरो गुन गोनां सोलोंथाइ मोनहोनायनि थाखाय मोनसिम सिब्राय इंलिश स्कुलाव मुं थिसननायनि खाबुखौ लादो आबुङै मिथिनो थाखाय 99548 52542 94357 59226 आरो 60018 99387 मबाइल नम्बराव फोनांजाब खालामनो हागोन